So নমস্কাৰ আজি মই কোনো ব্লগাৰ নহয় কোনো ৰোষ্টাৰ নহয় আজি হলো মই এজন ৰিপৰ্টাৰ হয় আপোনালোকে শুন ঠিকই শুনিছে ৰিপৰ্টাৰ তো বলক আজি আমাৰ বাতৰিৰ মেইন টপিকলৈ আগবাঢ়ো হয় ৰাজ আজি আমাৰ মাজত এনেকুৱা এটা বাতৰি আহি পৰিছে যেটো বাতৰি আহিছে আমাৰ গুৱাহাটীৰ দিঘলি পুখুৰী পাৰৰ পৰা হয় আপোনালোকে ঠিকই শুনিছে গুৱাহাটীৰ দিঘলি পুখুৰীৰ পৰা বহুত দিনৰ পৰা শুনি আছিল গুৱাহাটীৰ দিঘলি পুখুৰীৰ পাৰত হেনো নিব্বা কিছুমানেও লাভ কৰিছিলে এক পুৰস্কাৰ আৰু ঠিক সেইদৰে এতিয়াও দিঘলি পুখুৰী পাৰত পাতিছে এক ব্যক্তিক্ৰমী পূজা যি পূজা হৈছে হিমন্ত বিশ্ব কৰ্মা পূজা হিমন্ত বিশ্ব কৰ্মা পূজা হয় বন্ধুসকল হয় ৰাইজসকল দিঘলি পুখুৰীৰ পাৰত পাতিছে হিমন্ত বিশ্ব কৰ্মা পূজা এয়া মই কোৱা কথা নহয় এয়া চাই লওক পোষ্টাৰে কৈছে ৰাইজসকল আমাৰ মাননীয় হিমন্ত বিশ্ব কৰ্মা ডাঙৰীয়া দেৱক হিমন্ত বিশ্ব কৰ্মা এই আৰে কাটি দিবি হয় ৰাইজসকল আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক এজন মহান মানি জ্ঞানী ব্যক্তিয়ে তেওঁ সম্বোধন কৰি মাতিছে মাননীয় হিমন্ত বিশ্ব কৰ্মা দেৱ বুলি তো এয়া এক ব্যক্তিক্ৰমী কথা যি কথাই আমাৰ সমাজত গোটেই তলুক্যৰ সৃষ্টি কৰিছে তো তেওঁ মুখৰ পৰা আমি জানিব বিচাৰিম এয়া হৈছিল কি আচলতে অসমৰ মাননীয় প্ৰধানমন্ত্ৰী অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰী বিশ্বকৰ্মা হিমন্ত বিশ্বকৰ্মা ডাঙৰীয়া দেৱক So hey guys কি খবৰ তোমালোকৰ তো মোৰ নতুন অন্য এটা ভিডিঅলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আৰু মই ৰিকি বৰগোহাঁই আৰু তোমালোকে চাই আছা ফটোৱা লৰাটো ৰোষ্টিং ভিডিঅ So তোমালোক সকলোৱে চাগে দিঘলি পুখুৰীৰ নাম শুনিছে তো মাইকডাল লৈ যে কেইটামান ৰিপৰ্টাৰ দিছে নাই আমুকটো কি এসপ্তাহত কেইটা দিন তামুকটো কি ছোৱালী পটোৱা কিবা কিবি আৰে ইয়াৰ এইবিলাক কি তো আজি তেহেতৰ ভিডিঅ'ৰে কিছুমান চাম তো লেটছ গো হাতৰ দিম তাৰ ভিতৰত তিনটা আনসাৰ পাইলে আকৰ্ষণীয় গিফট আছে দিম ওকে ফাৰ্স্ট কওঁ তই সময়ৰ মূল্য বুজি পাও নাই তো কাৰণ তই সময়ৰ মূল্য বুজি পোৱা হেতেন তই স্কুলীয়া ষ্টুডেণ্টক এনেকৈ ৰাস্তাতে ধৰি পিনি ইনে আলবাল কেলা প্ৰশ্ন সুধি নাথাকো বাই দা ৱে তই কুৱেশ্যন কেইটা কওঁ বাৰু পাৰিলে ময়ো এনচাৰ দিম আৰু ময়ো লাভ কৰিম এক আকৰ্ষণীয় পুৰস্কাৰ যিটো পুৰস্কাৰ তহঁতৰ ফালৰ পৰা দিবি ঘেণ্টাও নালাগে এডাল পুৰস্কাৰ আৰু কুৱেশ্যন কি সুধিব জানা নাই চাই লোৱা ধনীয়েকে যোনটো নিজৰ হাজবেণ্ডক দিব পাৰে সেইটো কাকো দিব নোৱাৰে বাহ কেলা সৰুৰে পৰা হাতৰে শুনি আহিছো বোলে হাবিত কাহে ওলাই নাহে আকৌ হেণ্ডশেক দিলে বমি কৰে এইবিলাক হাতৰ শুনি আহিছো বাট তোৰটো কিবা ইউনিক ষ্টাইলৰ নিচিনা পালো কেলা আমাৰ পৃথিৱীখনে আকৌ বেলেগ এটা গতিৰ দিশে আগবাঢ়িছে ইহঁতি নহব কেলে মক্কেল সুদা কন্ট্ৰোল ইয়াৰ প্ৰশ্নটো হৈছে এনেকুৱা কি বস্তু আছে যিটো বস্তু ওয়াইফে অকল হাজবেণ্ডকে দিব পাৰে বেলেগ কাকো দিব নোৱাৰে ধনীয়েকে যোনটো নিজৰ হাজবেণ্ডক দিব পাৰে সেইটো কাকো দিব নোৱাৰে কেয়াৰিং নিজৰ ল'ৰা-ছোৱালীক কেয়াৰিং দিব কি চাব পাৰা লাভ আৰে বাহত কি চাই আছা বে ডাইৰেক্ট কেলা সেক্স বুলি কৈ দিয়া নাই কেলা মই পাব লাগে একদম ফালি পঠিয়ালো হেতেন কাম বন নাই নে মাইক ডালাই আমুকটো কি তামুকটো কি ভুচুকটো কি আমুকটো কি তামুকটো কি ভৌচৰিকে আপুনি কৈ দিয়ক মই কৈ দিম মই কেমেৰা অফত কৈ দিম ঠিক আছে আৰে তই কৈছিলি নহয় সেই কেমেৰা আগত কম বুলি উত্তৰটো ক না তাৰ কেলা নিজৰ প্ৰশ্নৰে একো ভেলুগুটি নাই সি আকৌ কেলা লোকক আহি সুধেহি বোলে এনে কি বস্তু আছে যিটো কেলা অকল ওয়াইফে হাজবেণ্ডকে দিব পাৰে হেৰো সেক্সি এনেকুৱা কি বস্তু দিনত মানে কম ভাগে দিয়ে ৰাতি বেছি ভাগে দিয়ে বাহ বৰ বেলেগ কুৱেশ্যন এটা সুধিলি দেই কেলা বাইদেউ তই কচোন সেইটো ইটো নহয় তেওঁ বজাং লাগিয়ে আছে কেলা য'তে ছোৱালী পাওঁ কেলা চিংগুলকে ততেই যি টি প্ৰশ্ন কেমেৰাডাল উলিয়াই সুধি দিয় তহঁতক কেলা মই পাব লাগিলে টিকা লাল কৰি পঠালোহেঁতেন गजब बेइज्जती है পজিটিভ মাইন্ডত ভাবিলি
আৰু কৈছে শুনিছা নাই তাকো পজিটিভ মাইণ্ডত ভাবিবলৈ কেলা পজিটিভ মাইণ্ডত ভাবিব লাগে বেহেনচুত তহঁতক ইনে কাম বন নাই ন কেলা কাম বেলেগ কাম কৰিবলৈ বিচাৰি নাপাওৱে সেইটো কাৰণে কেলা ইনে মানুহবিলাকক অশান্তি কৰিয়ে ভাল লাগে নহয় জানো কেলা বনাইছ বনা বেলেগ কিবা ভাল বা কিবা এটা হেৰি বনা কেলা বনাইছ ইনে মানুহবিলাকক অশান্তি কৰি আমকে তামকে ভসকে লাউৰে मालूम है तेरे बाप को मत सिखा चल তো আমাৰ এই প্ৰতিযোগিতা অংশগ্ৰহণ কৰি কেনেকুৱা লাগিলে ভাল ভাল লাগিছে আমাৰ ইণ্টাৰভিউটো কেনেকুৱা লাগিলে ভাল লাগিলে নে বেয়া লাগিলে সুধিলে ডাইৰেক্ট কৰিলে বোলে ভাল তোমালোকো মূৰ্খ কেলা ভাল লাগিলে আচলতে এওঁলোকৰ গাত দুখ নাই ভাল নালাগিলে বুলি ক'লে মানে কেলা কিনো লাজ পাব সেইটো কাৰণে ভাল লাগিলে বুলিয়ে ক'লে আৰু তোমালোকে তাৰ পৰা শিকিলাগে হয় বোলে কিবা এটা শিকিলা হয় বোলে কিবা এটা জানিলা অকল ইনে সময়টোহে নষ্ট হ'ল মই পাবলৈ এনেকুৱা কুৱেশ্যন কৰিম কেলা তোৰ ভাগৰ হেৰিয়ত নোম কেইডাল আছে अरे कहना क्या चाहते हो সেই মূৰতে চুলি কেইডাল আছে সুধিম আৰু তোৰ হেৰিটো কিমান ইঞ্চি দীঘল হেৰি হাতখন সেই হাতখন তোৰ কেলা কিমান ইঞ্চি দীঘল আৰু সোমোৱাওঁতে কষ্ট পায় ওলাওঁতে পোককে ওলায় এইটো কি বস্তু তোক কেলা এনেকুৱা কুৱেশ্যন সুধিলোহেঁতেন আৰু যিমানে সুধিলেহেঁতেন তোৰ সিমানে মোৰ কেলা পাগল হৈ গ'লিহেঁতেন তহঁতক কেলা আমি ল'ৰাবোৰে তহঁতক নাপাওঁ তহঁতিও কেলা হেৰামি গৈ পিনি সেই বাৰে ছোৱালীখিনিৰ ওচৰতে পৰগে তহঁতক কেলা আমাৰ ল'ৰা মুখাই পাব লাগে জাৰি পলালোহেঁতেন इसी के साथ आज की मजदूरी यहीं खत्म करते हैं अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए थैंक यू फॉर माय वाचिंग ভিডিও যদি ভিডিওটো ভাল লাগিলে কমেন্ট এটা কৰিবা আৰু সাবস্ক্ৰাইবটো সাবস্ক্ৰাইবটো কৰি আৰু তোমালোকে যিমানখিনি মৰম দিছা ন 3 মাহত মোৰ চেনেলটো খোলা 3 মাহ হৈছে আৰু 3 মাহত 308টা সাবস্ক্ৰাইবাৰ তো ইমানখিনি মৰম দিয়াৰ বাবে তোমালোকক ধন্যবাদ আৰু তোমালোকে সোনকালে যাতে মোক বেলেগৰ দৰে আগুৱাই নিয়া আৰু সোনকালে তোমালোকেও মোক 1K ফেমিলি কৰি দিয়া ইয়াৰ তাৰে আশা তো লাভ ইউ অল সকলোৱে সোনকালে কৰি দিবা বুলি আশা থাকিল তো বাই